বান্ধৱীসকল মই বুমনি দেৱীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মাছৰ মুৰি ঘণ্টা আৰু মাছৰ মুৰি ঘণ্টাখিনি আজি মই জহা চাউল দি বনাম আৰু সেইকাৰণে এয়া মই অলপমান জহা চাউল লৈছোঁ আৰু মুৰি ঘণ্টা বনাবৰ কাৰণে মাছৰ খুবেই প্ৰয়োজন হ'ব। সেইকাৰণে এয়া মাছৰ মুৰা দুফাল লৈছোঁ। আপোনালোকে বেছি ল'বও পাৰে, আমাৰ যিহেতু মানুহৰ পৰিমাণ কম, সংখ্যা কম, সেইকাৰণে আমি অলপেই লৈছোঁ বাৰু। আৰু এয়া লৈছোঁ জিৰা ধনিয়া শুকানকৈ অলপমান ভিজাই থৈছোঁ আৰু এয়া লৈছোঁ কালজিৰা আৰু গোটা জিৰা, এয়া পিঁয়াজ এটা আৰু শুকান জলকীয়া আৰু তেজপাত আৰু অলপমান আলু। আলুটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে বাৰু। আৰু ইয়াত কেঁচা জলকীয়া আপোনালোকে এড কৰিব পাৰে, বৰ্তমান মই দিয়া নাই। আৰু আপোনালোকে এনেকৈ জহা চাউলৰ সৈতে মাছৰ মুৰি ঘণ্টা বনাই খাইছেনে বাৰু? যদি খাইছে কমেণ্ট বক্সত জনাবচোন। আৰু মোৰ দৰে বনোৱাৰ পদ্ধতিটো একেই হয়নে এবাৰ কমেণ্ট বক্সত জনাব। আৰু তেতিয়াহ'লে ব'লক দেৰি নকৰোঁ, ৰেচিপিটোলৈ আগবাঢ়ো। এয়া মই প্ৰথমে জুইতে বনাইছোঁ আৰু জুইত প্ৰথমে মাছৰ মুৰা দুফাল মই এনেধৰণে ভাজি লৈছোঁ। আপোনালোকে ভাজাটো গম পায়েই কেনেকৈ ভাজিব লাগে। আৰু এয়া দেখিছে মাছৰ মুৰাখিনি ভাজি লৈছোঁ।
ভিডিঅ'টো বাৰু শেষলৈকে চাই আছেনে চাই কেনেকুৱা পালে বাৰু আৰু এইটো খাবলৈ খুবেই সোৱাদ লগা আপোনালোকেও যদি বনাব বিচাৰে তেতিয়াহ'লে বনাব পাৰিব খুব সহজতে বনাব পৰা এটা ৰেচিপি আৰু খাবলৈও সোৱাদ লগা আৰু যদি কোনোবাই বনাইছে তেতিয়াহ'লে মোক প্লিজ কমেণ্ট কৰি জনাব আৰু যিসকলে বনোৱা নাই এবাৰ ট্ৰাই কৰিবচোন তেতিয়াহ'লে আজিলৈ এৰিছোঁ অন্য এটা ভিডিঅ' বা ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই